নমস্কাৰ সকলোকে। মোৰ নাম ভাৰ্গৱ বৰা। আজিৰ প্ৰস্তুতি শিৱ পুৰাণ মাহাত্ম্যৰ এটি কাহিনী, বিন্দুক আৰু চঞ্চুলাৰ মুক্তি। সাগৰৰ পাৰত বস্কল নামৰ এখন গাঁও আছিল। তাত এজন বিন্দুক নামৰ দুষ্ট ব্ৰাহ্মণ আছিল, যি সদায় বৈশ্যাবৃত্তিত তৎপৰ আছিল। তেওঁৰ এজনী চঞ্চুলা নামেৰে সুন্দৰ আৰু ধাৰ্মিক পত্নী আছিল। কিন্তু বিন্দুকৰ দুৰাচাৰৰ প্ৰভাৱত পিছলৈ তাইও দুৰাচাৰী হ'বলৈ ধৰে। বিন্দুকে যেতিয়া ইয়াৰ বিষয়ে গম পায়, সি তাইক টকাৰ বিনিময়ত দুৰাচাৰ কৰাৰ অনুমতি দি বৈশ্যাবৃত্তিৰ ফালে ঠেলি দিছিল। পিছলৈ বিন্দুকৰ মৃত্যু হয় আৰু সি এটা পিশাচৰ ৰূপ লৈ বিন্ধ্যা পৰ্বতত ঘূৰি ফুৰে। তাৰ মৃত্যুৰ পিছতো চঞ্চুলা বহুত দিনলৈ পাপ কৰ্মত লিপ্ত হৈ আছিল। বহু বছৰৰ পিছত তাই ভাই বন্ধুসকলৰ লগত গোকৰ্ণ ক্ষেত্ৰলৈ গৈছিল। তাত এজন ব্ৰাহ্মণৰ দ্বাৰা শিৱৰ পৌৰাণিক কথা পাঠ কৰা শুনিলে। ব্ৰাহ্মণজনে ব্যভিচাৰীসকলৰ নৰকত হোৱা শাস্তিবোৰৰ বৰ্ণনা কৰি আছিল। সেয়া শুনি চঞ্চুলাই বৰ ভয় খালে আৰু ব্ৰাহ্মণজনক নিজৰ দুখৰ কথা কৈ উদ্ধাৰ হোৱাৰ পথ বিচাৰিলে। ব্ৰাহ্মণজনে ক'লে, সদা শিৱৰ কৃপাত তোমাৰ সময়ত হুঁচ আহিল। ভয় নাখাবা, শিৱৰ চৰণত যোৱা। শিৱৰ কৃপাৰ দ্বাৰা সকলো পাপ খন্তেকতে নষ্ট হৈ যায়। পশ্চাতাপ সকলোতকৈ ডাঙৰ প্ৰায়চিত্ত। যিসকলে পশ্চাতাপ কৰে তেওঁলোকে সকলো পাপৰ প্ৰায়চিত্ত কৰে। সৎপুৰুষে পাপৰ শুদ্ধিৰ কাৰণে পশ্চাতাপৰ উপদেশ দিছে। শিৱ পুৰাণৰ শ্ৰৱণৰ দ্বাৰা মনৰ শুদ্ধি হয়। শিৱৰ কথা শুনিলে আৰু শিৱৰ চিন্তন কৰিলে মন শুদ্ধ আৰু নিৰ্মল হৈ পৰে। মন শুদ্ধ হ'লে জ্ঞান আৰু বৈৰাগ্যৰ উদয় হয় আৰু মহেশ্বৰৰ অনুগ্ৰহত মুক্তিপ্ৰাপ্ত হয়। সেয়ে তুমি শিৱ কথা শ্ৰৱণ কৰা আৰু মনত শিৱৰ চিন্তন কৰা। চঞ্চুলাই ব্ৰাহ্মণজনৰ উপদেশৰ মতে নিৰন্তৰ ভক্তি কৰিবলৈ ধৰিলে। শিৱৰ ভক্তিৰ দ্বাৰা অন্তিম সময়ত তাই শিৱলোকৰ প্ৰাপ্তি কৰিলে। তাই গৌৰীৰ দৰে দিব্য ৰূপ পালে আৰু গৌৰীয়ে তাইক নিজৰ লগত সংগী হিচাপে শিৱলোকত ৰাখিলে। এই কাহিনীত আমি বহু কথা শিকিবলৈ পাওঁ। শিৱ কথা শ্ৰৱণ কীৰ্তন আৰু শিৱৰ চিন্তন কৰিলে ভক্তিপ্ৰাপ্ত হয়। আমাৰ মনটো সদায় সদাশিৱত লগাই ৰাখিব লাগে। ইয়াৰ দ্বাৰা আমাৰ মন শুদ্ধ হৈ যায় আৰু কেতিয়াও ভুল পথত নাযায়। শিৱৰ কৃপাৰ দ্বাৰা মহাপাপী লোকেও মুক্তি প্ৰাপ্ত কৰিব পাৰে। এই কাহিনীত প্ৰায়চিত্তৰ কথাও কোৱা হৈছে। যদি কিবা ভুল আমি কৰিছোঁ, পশ্চাতাপৰ দ্বাৰা পাপ কৰ্ম প্ৰায়চিত্ত কৰিব লাগে আৰু শিৱৰ ভক্তি কৰিব লাগে। শিৱ ভক্তিৰ দ্বাৰা মহাপাপো খণ্ডন হৈ যায়। চঞ্চুলাই শিৱলোক প্ৰাপ্ত কৰাৰ পিছত তাই দেৱী পাৰ্বতীৰ পাৰ্ষদ হিচাপে আছিল। এদিন তেওঁ দেৱী পাৰ্বতীক নিজৰ পতি বিন্দুকৰ বিষয়ে সুধিলে। দেৱীয়ে ক'লে, বহুতো পাপত লিপ্ত থকাৰ বাবে বিন্দুকে পিশাচজনী প্ৰাপ্ত কৰিছে আৰু বৰ্তমান সি বিন্ধ্যা পৰ্বতত অত্যন্ত কষ্ট ভোগ কৰি আছে। চঞ্চুলাই দেৱীক বিন্দুকৰ উদ্ধাৰ কৰিবলৈ কাকুতি কৰিলে। আই পাৰ্বতীয়ে চঞ্চুলাক নিশ্চিন্ত থাকিবলৈ ক'লে। দেৱী পাৰ্বতীয়ে তুম্বুৰু নামৰ এজন গন্ধৰ্বক চঞ্চুলাৰ লগত বিন্ধ্যা পৰ্বতলৈ পঠালে। তুম্বুৰুৱে পিশাচটোক বন্দী কৰিলে আৰু শিৱ পুৰাণ পাঠ কৰিবলৈ ধৰিলে। এই দিব্য অনুষ্ঠানৰ কথা জানি দেৱতা, ঋষি, মুনি আদি সেই স্থানত শিৱ পুৰাণৰ শ্ৰৱণ কৰিবলৈ আহিল। শিৱ পুৰাণ শ্ৰৱণৰ দ্বাৰা বিন্দুকৰ মনৰ সকলো বিকাৰ দূৰ হৈ গ'ল, সকলো পাপ খণ্ডন হৈ গ'ল আৰু অন্তত পিশাচৰ শৰীৰ ত্যাগ কৰি শিৱৰ দৰে ত্ৰিনেত্ৰ চন্দ্ৰশেখৰ ৰূপী দিব্য শৰীৰ প্ৰাপ্ত কৰিলে। শিৱৰ গুণগান কৰি বিন্দুক, চঞ্চুলা আৰু তুম্বুৰু বিমানত শিৱলোক প্ৰস্থান কৰিলে। এনেদৰে বিন্দুকৰো মুক্তি হয়। সেয়ে শিৱ পুৰাণৰ দ্বাৰা পিশাচৰ দৰে জীৱৰো মুক্তি সম্ভৱ। এনে দিব্য শিৱ কথা সকলোৱে শ্ৰৱণ কৰিব লাগে। এই কাহিনীত আমি দেখা পাওঁ যে বিন্দুক আৰু চঞ্চুলা শিৱ গৌৰীৰ দৰে দিব্য ৰূপ প্ৰাপ্ত কৰে। ইয়াৰ অৰ্থ কি মানুহে সাধাৰণতে বুজি নাপায়। ইয়াৰ অৰ্থ এইটোৱে যে আমাৰ যি আচল স্বৰূপ সেয়া হৈছে আত্মাস্বৰূপ।
এই আত্মা শিৱ গৌৰীৰ অংশ। সেয়ে যেতিয়া মুক্তি প্ৰাপ্ত কৰে তেতিয়া এই আত্মাই শিৱ গৌৰীৰ স্বৰূপ হৈ যায়।